আমি আপোনাৰ পৰা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? মোৰ সৰু ভনী তাইৰ মূৰত মানে ইয়াতে অৰ্থাৎ সেন্ট্ৰেল পাৰ্টত এটা পোক লাগিছিলে যিটোৱে লাহে লাহে ইমান প্ৰগ্ৰেছ কৰিলে যিটোৱে অলমোষ্ট তাইৰ গোটেই মগজুখিনি খাই পেলাইছিলে। যেতিয়া আমি ডক্টৰৰ ওচৰলৈ গ'লো ডক্টৰে ক'লে যে এই ছোৱালীজনী নাবাচে আৰু বেছি দিন। সেই সময়ত তাই বহুত সৰু আছিলে 4 বা 5 বছৰমান হ'ব। সেইবাবে ডক্টৰে কৈছিলে তাই নাবাচিব। সৰু ছোৱালী মগজুটোনো কিমান ডাঙৰ হ'ব সেইটো অলমোষ্ট গোটেই খাই পেলাইছিল। আকৌ যেতিয়া ডক্টৰে কৈ দিলে তাই নাবাচিব আমাৰ চিন্তা হ'ল। আমি তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলো তাইক আশ্ৰমলৈ লৈ গ'লো। তেতিয়া আশ্ৰমলৈ লৈ যোৱাৰ পিছত গুৰুদেৱে তাইক আশীৰ্বাদ দিলে আৰু তাইক চৰণামৃতৰ এটা বটল দিলে আৰু প্ৰসাদ দিলে আৰু ক'লে ভক্তি কৰা পৰমাত্মাই সকলো ঠিক কৰি দিব। তাৰপিছত আমি যেতিয়া হস্পিটেল গ'লো গুৰুদেৱে কৈছিল যে ইয়াৰ লগে লগে ট্ৰিটমেণ্টটো অব্যাহত ৰাখিবলৈ। সেইবাবে আমি ট্ৰিটমেণ্ট কৰাই থাকিলো আৰু কিছু মাহৰ পিছতে 1-2 মাহ পিছতে তাই সুস্থ হৈ গ'ল। তাই সুস্থ হোৱাৰ পিছত ডক্টৰেও একেবাৰে শ্বকড হৈ গ'ল যে কেনেকৈ এনেকুৱা হ'ল। একেই ডক্টৰ তেওঁ শ্বকড হৈ গ'ল। তেতিয়া ডক্টৰে ক'লে যে ঠিক আছে ঠিকটো হৈ গৈছা কিন্তু তেওঁৰ চুলি নগজিব কাৰণ হাতৰ তলৰ যি স্কিন আছে একজেক্টলি তেনেকৈ স্কিন তেওঁৰ মূৰত হৈ গৈছিলে। তেতিয়া ডক্টৰে কৈছিলে চুলি গজাটো সম্ভৱেই নহয়। আমি আকৌ গুৰুদেৱক প্ৰাৰ্থনা কৰিলো যে গুৰুদেৱ ডক্টৰে এনেকৈ কৈছে। তেতিয়া গুৰুদেৱে ক'লে যে কিয় নগজিব পৰমাত্মাৰ লগত আছে কিয় ভয় খাইছা। আৰু আজি তাইৰ চুলি ভৰিলৈকে পৰা দীঘল। ইমান দীঘল চুলি আমাৰ ঘৰত কাৰোৰে নাই।